ফেক্ট নম্বৰ 1 আপোনালোকে জানেনে বিশ্বৰ সকলোতকৈ প্ৰথম ভিডিঅ' গেমৰ আৱিষ্কাৰক আছিল ভৌতিক বিজ্ঞানী উইলিয়াম হিগিনবৰ্থম আৰু তেওঁ 1958 চনত আৱিষ্কাৰ কৰি উলিয়াইছিল এই ভিডিঅ' গেমটো আৰু এই ভিডিঅ' গেমটো আছিল এটা সাধাৰণ টেনিছ গেম ফেক্ট নম্বৰ 2 আপোনালোকে জানেনে ফেঁচা এনেকুৱা এটা প্ৰাণী যিয়ে নিজৰ চকুটো ইফালে সিফালে ঘূৰাব নোৱাৰে কিন্তু তাৰ পৰিৱৰ্তে সি তাৰ ডিঙি বা মূৰটো 270 ডিগ্ৰী কোণলৈকে ঘূৰাব পাৰে ফেক্ট নম্বৰ 3 আপোনালোকে জানেনে ভাৰতত সকলোতকৈ প্ৰথমতে বনোৱা বোলছবিখনৰ নাম হ'ল ৰজা হৰিচন্দ্ৰ আৰু এইখনক 1913 চনত বনোৱা হৈছিল ফেক্ট নম্বৰ 4 আপোনালোকে জানেনে হাৰ্মিং বাৰ্ড এনেকুৱা এটা চৰাই যিটোৱে উল্টা দিশতো উৰিব পাৰে ফেক্ট নম্বৰ 5 আপোনালোকে জানি আচৰিত হ'ব যে ষ্টাৰফিছ হৈছে এনেকুৱা এটা প্ৰাণী যিটোৰ 8টা চকু থাকে আৰু তাৰ পৰিৱৰ্তে মৌমাখি হৈছে এনেকুৱা এটা প্ৰাণী যিটোৰ 5টা চকু থাকে তো যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা ইণ্টাৰেষ্টিং কথাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব